Hello everyone, good morning, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। সো মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। আচলতে এক্সাম চলি আছিল আৰু এক্সাম এতিয়া আহিও আছে। ছেপ্টেম্বৰৰ 14 তাৰিখ মানৰ পৰা হ'ব। তো মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু আজি এটা নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে সেইসকলে নিশ্চয় গম পাইছে মোৰ এটি ভাল খবৰ আছে। সেই ভাল খবৰটো হৈছে মোৰ নাম ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত আহিছে আৰু সেই নামটো কেনেকৈ আহিল, কেনেদৰে মই এপ্লাই কৰিছোঁ, সেই সকলোবোৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু তো বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়া বুক অফ ৰেকৰ্ড হৈছে এনেকুৱা এটা এৱাৰ্ড য'ত আগতে কোনোৱে নকৰা কাম এটা কৰিলে সেই এৱাৰ্ডটো পোৱা যায় আৰু মই সেই কামটো কৰিছিলোঁ। সেইবাবে মই ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত নামটো পাবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকৰ যদি তেনেকুৱা টেলেণ্ট আছে তেনেহ'লে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যিসকলে কৰিব বিচাৰে, যদি কিবা জানিব লগা থাকে তেনেহ'লে মোক সুধিব পাৰে, মই নিশ্চয় ক'বলৈ চেষ্টা কৰিম। ডেছক্ৰিপশ্যন বক্সত মই ফেচবুকৰ লিংক বা ইনষ্টাগ্ৰামৰ লিংক বা ইমেইল ID দি দিম, কেনেকৈ এপ্লাই কৰিব লাগে সকলোবোৰ জনাম। আৰু মই কিহৰ কাৰণে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ, চ' সেই সকলোবোৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আচলতে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত মই এপ্লাই কৰিছিলোঁ 12 ছেপ্টেম্বৰ তাৰিখে। তাৰপিছত মোৰ নামটো আহিছিল। তাৰপিছত এটা মেইল যোগে এটা ID দিছিল। সেই IDটোৰ জৰিয়তে মোক জনাইছিল যে মই ভিডিঅ' পঠাব লাগে। সেই ভিডিঅ'টো মই কৰি পঠাইছিলোঁ। এইখন মই বনাই পঠাইছিলোঁ। তো তাৰপিছত মোক কনফাৰ্ম কৰিছে 22 ছেপ্টেম্বৰ তাৰিখে আৰু 25 অক্টোবৰত মোৰ এৱাৰ্ডটো আহিছে। ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত কি দিয়া হয় সেই সকলোবোৰ আজি আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে মই হাতেৰে, এইখন হৈছে স্বৰবৰ্ণ। মই এইবিলাক ধান লগাই বনাইছিলোঁ, হাতেৰে ধান আঠা লগাই বনাইছিলোঁ। তো সেইবাবে মোক ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড দিয়া হৈছে। স্বৰবৰ্ণ, ব্যঞ্জন, ইংৰাজী এলফাবেট আৰু ব্যঞ্জন বৰ্ণ, এইকেইখন মই হাতেৰে আঠা মাৰি লিখাৰ কাৰণে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ, চাব পাৰে। আৰু তাৰ বাবে মোক কি এৱাৰ্ড দিয়া হৈছে সেইটো আপোনালোকক দেখাই দিছোঁ। এইটো এটা বক্স আহিছে, এইটো এটা সুন্দৰ বক্স আছে। ইয়াত লিখা আছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ ভিতৰত আছে, ইয়াত লিখা আছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু এইটো এটা হৈছে বেজ, এইটো এটা হৈছে কলম আৰু এইখন হৈছে আই কাৰ্ড, তাৰপিছত এইটো এটা হৈছে মেডেল। তো আৰু এইখন হৈছে এখন কিতাপ। ইয়াত মানে যিসকলে আগতে ৰেকৰ্ড কৰিছে সেই সকলৰ ইয়াত ফটো দিয়া হৈছে আৰু কিহৰ কাৰণে ৰেকৰ্ড পাইছে সেই আটাইবোৰ ইয়াত দেখুৱাই দিয়া হৈছে। চ' আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু ইয়াত দুখন ষ্টিকাৰ আছে। এইখন হৈছে মোৰ চাৰ্টিফিকেটখন। ইয়াত লিখা আছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ, আৰু ইয়াত ধুনীয়াকৈ লিখা আছে জাহিদুল আলী, জানুৱাৰী 2000 মোৰ জন্ম হৈছিল, কামৰূপ, আছাম, ক্ৰিয়েটেড ফৰ ৰাইটিং অল দ্য এছামিজ এণ্ড ইংলিছ এলফাবেট উইথ ৰাইজ অন ব্লেক আৰ্ট পেপাৰ, এনেকৈ লিখা আছে। তো এইখিনি দিয়া হৈছিল। গোল্ড
আচলতে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যাব লাগিব পোনপ্ৰথমে www.indiabooksofrecord.in ৱেবছাইটত গৈ তাত এখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিব লাগে আপুনি কি কৰিব বিচাৰিছে সেই সকলোবোৰ দিয়াই আছে সেই ফৰ্মখন ফিল আপ কৰাৰ পিছত মোটামুটি এসপ্তাহৰ ভিতৰত তেওঁলোকৰ ফালৰ পৰা মেছেজ পঠায় এটা ID নম্বৰ পঠায় সেই ID নম্বৰটোৰ জৰিয়তে আপুনি তেওঁলোকে যিখিনি নীতি নিয়ম দিয়ে সেই নীতি নিয়মৰ মাজেৰে গ'লে আপুনি নিশ্চয় সফল হ'ব পাৰিব আৰু মই সেই নীতি নিয়মৰ মাজেৰে গৈ আজি এনেকুৱা এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ আশীৰ্বাদৰ ফলত মই আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ আগলৈ যাতে মোক এনেদৰে উৎসাহ যোগায় আৰু মই যাতে অনাগত দিনত আৰু ভাল কাম কৰি আগবাঢ়ি যাব পাৰোঁ সেইটোৱে কামনা কৰিছোঁ আৰু সকলোৱে নিজৰ প্ৰতিভা বিকাশ কৰক সেইটোৱে কামনা তো যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব